Hello viewers, welcome and welcome back to my channel. আজি এটা ৰেচিপি ভিডিও লৈ আহিছো। ৰেচিপি মানে একদম কম সময়তে বনাব পাৰি ঘৰত থকা বস্তুৰে। এই ভিডিওটো মই বহুত দিনৰ আগতে কৰি ৰাখিছিলো, দিম নিদিম ভাবি আছিলো, কিন্তু আজি ফাইনালি দি দিলো আৰু ভিডিওটো। এইটো মই বনাইছো কচু, পাত কচু আৰু আপোনাৰ এইটো ভাঙুন মাছৰ মাথা থকা পিচটো। জেনেৰেলি এই পিচটো মোৰ খাই ইমান ভাল নালাগে, সেইটো কাৰণে মই এইটো পুৰা গুড়ি কৰি বনাইছিলোঁ কচুৰ লগত। চিম্পল, বেছি বস্তু নালাগে, অকল পাঁচফোৰণ, নহৰু, কেঁচা জলকীয়া, বাছ ইমানখিনিয়ে লাগে। মই কচুখিনি কাটি ল'লোঁ। ফাৰ্ষ্ট মাছখিনি ফ্ৰাই কৰি আছোঁ একদম কম তেলত। আচলতে অকণমান লাগি ধৰিছে, মোৰ ফ্ৰিজৰ পৰা ওলোৱা বেছি সময় নহ'ল, সেইটো কাৰণে অকণমান এনেকৈ লাগি ধৰিছে, কিন্তু একো নাই। মই চব ভাঙিয়ে বনাম যেতিয়া, কোনো টেনশ্যন ল'বলগীয়া নাই। ফ্ৰাইকৈ খালে অলপ দিগদাৰ হয়। মই মাছ ভজা তেলখিনিতে মই পাঁচফোৰণ, নহৰু আৰু জলকীয়া দি দিলোঁ। সেইখিনি ভালকৈ ভাজি লৈছোঁ। যেতিয়া অকণমান ৰঙা হ'ব তেতিয়াই মই ইয়াত কচুখিনি দি দিছোঁ। কচুখিনি দি একদম ফাষ্ট দেখুৱাইছোঁ আৰু চবেই জানে বনাবলৈ। এতিয়া ইয়াত দিছোঁ হালধি, নিমখ আৰু এইটো ৰেড চিলি পাউডাৰ, কাৰণ কচুত জ্বলা টেঙা দুইটা সমানেই হ'ব লাগে, নহ'লে ডিঙিত ধৰে। সেইটো কাৰণে মই এতিয়া এইখিনি দি ভালদৰে আকৌ লৰাই লৈছোঁ। ইয়াত মই অলপ নেমু চেপি দিছোঁ টেঙা হ'বৰ কাৰণে, নহ'লে অকণমান ডিঙিত ধৰে কচুৱে, সেইটো কাৰণে মই অলপ নেমু চেপি দিছোঁ ইয়াত। আকৌ ভালদৰে লৰাই লৈছোঁ। এতিয়া ইয়াত মই দিম বিলাহী। এতিয়া আকৌ ভালদৰে লৰাই লৈছোঁ। বাছ এতিয়া অকণমান সময় ঢাকি থৈ দিম। এয়া মোৰ হৈয়ে গৈছে কচু মাছৰ মাথাইদি বনোৱা, হৈয়ে গৈছে অলৰেডি। কিন্তু এইটো যিসকলে মাছৰ কাঁইট চুবাই খাব পাৰে তেওঁলোকেহে ট্ৰাই কৰিব দেই। যোনে সেনেকৈ খাব নোৱাৰে তেওঁলোকে কিন্তু ট্ৰাই নকৰিব, পাছত ট্ৰাই কৰি কিন্তু মোক গালি দি নাথাকিব। আৰু মোৰ হৈ গ'ল। এয়া দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হৈছিল। আচলতে খাবলৈ ভাল হোৱাৰ কাৰণেই মই ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। আজি একদম সৰু ভিডিঅ' এটা লৈ আহিলোঁ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।